নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। গৃহিণী ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আন এটি থলুৱা ফলৰ মিঠা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে আনাৰসৰ জাম বা জেলি বুলিও ক'ব পাৰে। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু মাত্ৰ 3টা সামগ্ৰীৰে বনাব পাৰি। আনাৰসৰ জাম বনাবলৈ প্ৰথমে আমাক লাগিব আনাৰস। মই এইটো আনাৰস লৈছোঁ। আনাৰসটো ধুনীয়াকৈ পকিছে। আপোনালোকে প্ৰয়োজন অনুসৰি 1 বা 2টা আনাৰস ল'ব পাৰে। এতিয়া আনাৰসটো ভালদৰে ধুই পেলাই বাকলি গুচাই সৰু সৰু টুকুৰা কৰি কাটি লওঁ। এয়া মই আনাৰসটো বাকলি গুচাই এনেদৰে সৰু সৰু সাইজত কাটি ল'লোঁ। এতিয়া এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব লাগিব। মই গ্ৰাইণ্ডাৰ জাৰ এটা লৈছোঁ আৰু অলপ অলপকৈ আনাৰসখিনি দি দিছোঁ। মই একেবাৰতে গোটেইখিনি দি দিয়া নাই, কাৰণ পৰিমাণটো বেছি হৈ যাব পাৰে। আৰু এইখিনি গ্ৰাইণ্ড কৰোঁতে আমি পানী ব্যৱহাৰ কৰিব নালাগে। পানী মিলালে জামখিনি ভাল নহয়। এয়া চাওক, ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গ'ল। এতিয়া এইখিনি বাটি এটাত উলিয়াই লৈছোঁ আৰু বাকী থকা আনাৰসৰ টুকুৰা কেইটাও একেদৰে মই গ্ৰাইণ্ড কৰি লওঁ। ভালদৰে গ্ৰাইণ্ড কৰি লোৱাৰ পিছত এয়া আমাৰ আনাৰসৰ পেষ্টখিনি ৰেডি হৈ গ'ল। এয়া ইমানখিনি হৈছেগৈ। গতিকে আহকচোন এতিয়া আমি আনাৰসৰ জাম বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে আমি কেৰাহীখনত ৰেডি কৰি লোৱা আনাৰসৰ পেষ্টখিনি দিব লাগিব। এতিয়া এইখিনি কম জুইতে ৰাখি এনেদৰে 4-5 মিনিট লৰাই থাকিব লাগিব। আপোনালোকে চাব যাতে কেৰাহীখনত লাগি নধৰে। পাৰিলে ননষ্টিক কেৰাহী ব্যৱহাৰ কৰিব, তেতিয়া কেৰাহীত লাগি নধৰে। 5 মিনিট পিছত ইয়াত আমি চেনি যোগ কৰিব লাগিব। মই এইটো চাহ খোৱা কাপেৰে 2 কাপ চেনি দিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ আন্দাজ মতে আৰু সোৱাদ অনুসৰি দিব। আপোনালোকে আনাৰসটো টেষ্ট কৰি চাই ল'ব। যদি টেঙা হয় তেতিয়াহ'লে চেনিৰ পৰিমাণটো বঢ়াই দিব, আৰু যদি মিঠা হয় তেতিয়াহ'লে চেনিৰ পৰিমাণটো কমাই দিব পাৰে। মোৰ আনাৰসটো বহুতেই মিঠা আছিলে, সেয়েহে মই চেনিৰ পৰিমাণটো কমাই দিছোঁ। চেনিখিনি দি পেলাই ভালদৰে মিহলাই লৈছোঁ আৰু এনেকৈ আমি একেৰাহে মাজে মাজে লৰাই থাকিব লাগিব যেতিয়ালৈকে পেষ্টখিনি ডাঠ হৈ নাযায়। আনাৰসৰ এই মিশ্ৰণখিনি ডাঠ হ'বলৈ কমেও 20 মিনিটৰ পৰা আধা ঘণ্টা সময় লাগিব। গতিকে আপোনালোকে কম জুইতে ৰাখি এনেকৈ উতল আহিবলৈ দিব। এতিয়া ইয়াত মই সৰু চামুচেৰে 2 চামুচ নেমু ৰস দিছোঁ। নেমু ৰসে ইয়াত প্ৰিজাৰ্ভেটিভৰ কাম কৰিব। এয়া চাওক, 20 মিনিটমান সময় হৈ গৈছে। এতিয়া আনাৰসখিনি বহুখিনি ডাঠ হৈ আহিছে। আৰু আপোনালোকে নিশ্চয় মন কৰিছে যে চেনি আৰু আনাৰসৰ এই পৰিমাণটো আগতকৈ বহুখিনি কমি আহিছে। গতিকে এইখিনি এতিয়া নমাবলৈ ৰেডি হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ আৰু কেৰাহীতে 5 মিনিটমান ঠাণ্ডা হ'বলৈ দিছোঁ। 5 মিনিট হৈ গ'ল। এতিয়া জামখিনি ছেট হ'বলৈ মই এইটো কাঁচৰ এয়াৰটাইট কণ্টেইনাৰত জামখিনি ভৰাই লৈছোঁ। আপোনালোকে যিকোনো এয়াৰটাইট কণ্টেইনাৰ ল'ব পাৰে, আৰু কাঁচৰ এয়াৰটাইট কণ্টেইনাৰ ল'লে বেছি ভাল হয়। মিশ্ৰণখিনি বটলত ভৰাই লোৱাৰ পিছত এইখিনি আমি 10 পৰা 12 ঘণ্টা সময় এনেকৈ নৰ্মেল টেম্পাৰেচাৰত থ'ব লাগিব, যাতে জামখিনি ভালকৈ ছেট হৈ যায় বা ঠাণ্ডা হৈ যায়। সম্পূৰ্ণকৈ যেতিয়া জামখিনি ছেট হৈ যায় তাৰপিছত আপোনালোকে ফ্ৰিজত থ'ব পাৰিব। 12 ঘণ্টাৰ পিছত এয়া চাওক, ধুনীয়াকৈ জামখিনি ছেট হৈ গৈছে আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। ব্ৰেডত জাম অকণমান লগাই দেখুৱাই দিছোঁ। গতিকে আপোনালোকে দেখিলেই আমি ইমান সহজতে মাথো 3টা সামগ্ৰী ব্যৱহাৰ কৰি ঘৰতেই বজাৰৰ দৰে আনাৰসৰ জাম বনাই ৰেডি কৰিব পাৰোঁ। আৰু আপোনালোকে দেখিছে ইয়াত মই কোনো ফ্ৰুট কালাৰ বা কোনো আৰ্টিফিচিয়েল ফ্লেভাৰো ব্যৱহাৰ কৰা নাই। আপোনালোকেও এই ধৰণে আনাৰসৰ জাম বনাই ব্ৰেড বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে, বা মৰ্ণিঙত ব্ৰেকফাষ্ট হিচাপেও পৰিৱেশন কৰিব পাৰে। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।